Hello everyone, NIVA'S World YouTube channelot আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি যেটো বিষয় হাতত লৈছো সেই বিষয়টো আমি সকলোৱে জানো যে 15 মাৰ্চৰ পৰা HS আৰু Hslc ৰ ফাইনেল এক্সামসমূহ অনুষ্ঠিত কৰা হ'ব গতিকে সেইখিনি সময়ত আমি কেনে ধৰণে নিজকে মোটিভেট কৰি ৰাখিব লাগিব বা কেনে ধৰণৰ বস্তুৰ পৰা আঁতৰি থাকিব লাগিব বা কেনে ধৰণে আমি নিজৰ পঢ়াশুনাটো মেইনটেইন কৰিম সেইখিনি কথা আমি ইয়াত আলোচনা কৰিম গতিকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি ভাল লাগে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব আৰু যদি আপুনি ফাৰ্স্ট টাইম ভিজিট কৰি আছে মোৰ চেনেলত তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিব তো এইখিনি সময়ত ভুৱা বাতৰি ওলোৱাৰ চান্সও থাকে তো আমি নিশ্চয় শুনিছো যে 2021 ৰ যেটো কোৱেশ্চন পেপাৰ 2021 ত এক্সাম হোৱা নাই সেই কোৱেশ্চন পেপাৰ সমূহ এইটো বছৰত বিতৰণ কৰা হ'ব বুলি কোৱা হৈছে কিন্তু সেইখিনি ভুৱা বাতৰিখিনি আমাক ইগনোৰ কৰিব লাগিব কাৰণ আমি নাজানো যে আমি কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব না তো মেম ছাৰহতে জানে না আমি জানো যে কেনেকুৱা টাইপৰ কোৱেশ্চন ডিস্ট্ৰিবিউট কৰা হ'ব গতিকে আমি সেইখিনি কথা ইগনোৰ কৰি যিমানখিনি আমাৰ কলেজত পঢ়ুৱাইছে বা যিমানখিনি সিলেবাসত আছে কলেজৰ পৰা দিছে সেইখিনি আমি পঢ়ি কিনে যাব লাগিব কাৰণ আমি এক্সামত আমি ৰিস্ক ল'ব নোৱাৰো গতিকে সেই কাৰণে গুটেখিনি আমি চাই কিনে যাব লাগিব এইখিনি সময়ত আমি যিমানেই পাৰো সোশ্যাল মিডিয়াৰ পৰা আঁতৰি থকাটো খুবেই ভাল কাৰণ সোশ্যাল মিডিয়া অতি সোনকালে আমাৰ মাইন্ডটো ডিস্ট্ৰেক্ট কৰিব পাৰে সকলোতকৈ বেগি বস্তুটোৱে হৈছে আমাৰ মনটো অতি সোনকালে ডিস্ট্ৰেক্ট কৰিব পাৰে সেয়েহে আমি এইখিনি বস্তুৰ পৰা সদায় আঁতৰি থকাটোৱে ভাল তাৰ পিছতে আহে এডমিট ৰেজিষ্ট্ৰেচনৰ কথা এডমিট ৰেজিষ্ট্ৰেচনটো আমি আগতীয়াকৈ বেগত ভৰাই থব লাগিব কাৰণ সেইদিনাখন যদি আমি নাৰ্ভাছত পাহৰিও যাব পাৰো সেই কাৰণে আগতীয়াকৈ ভৰাই থোৱাটো খুবেই ভাল ইয়াৰ লগতে মাস্ক আৰু স্যানিটাইজাৰ লবলৈও নাপাহৰিব আশা কৰো সকলোৰে এক্সাম যাতে ভালে হয় থ্যাংক ইউ